আমি এতিয়া গাহৰিখিনি ধুই লৈছোঁ ধুনীয়াকৈ এতিয়া কিছু টাইম উহাই ল'ম ভালদৰে যাতে বীজাণুখিনি ওলাই যায় ইয়াৰ পৰা বাহিৰতে বনাম জনাকৰ পোহৰত কাৰণ ঘৰত বনাব নিদিয়ে মায়ে কাৰণ গাহৰি নাখায় না হাই গৰম পুল্লাক এইটো দীপ বৰষাৰ ভাইটি হয় আৰু ইয়ে মোৰ একমাত্ৰ খুৰখালি এতিয়া মাংসখিনি নমাই লৈছোঁ উহাই পেলাই উহোৱা হ'ল অলৰেডি এইটো বৰষা আৰু মা ইহঁত দুজনে পিঁয়াজ নহৰু আদা নিকাই আছে এয়া আলু বিলাহীখিনি মোক কাটি দিলে ইহঁত দুজনে এয়া গাহৰিখিনি উহোৱা হ'ল আদা নহৰুখিনি মায়ে বটি আছে ভালদৰে এইবাৰ এইখিনি পৰ্যায়খিনি হৈছে দেউতা এয়া পিঁয়াজ জ্বলা দি দিলে এতিয়া গাহৰিখিনিও ইয়াত ঢালি দিলে আলু লগতে আলু দি দিলে অলপ টাইম ফ্ৰাই কৰিব লাগিব ভালদৰে এতিয়া ইয়াত মিক্স মছলাৰ লগতে নিমখখিনি দি দিলে পুৰা ফ্ৰাই কৰি ভাজি আছে আৰু ধুনীয়াকৈ এতিয়া ইয়াত দিলে হালধিখিনি এতিয়া ফ্ৰাই হৈ গ'ল কি ধুনীয়া হৈছে দেখিয়ে খাব মন গৈছে বিলাহীখিনিও দি দিলে ইয়াত এইবাৰ ইয়াত দি দিলে চাহী গৰম মছলাখিনি সুন্দৰভাৱে বনাই আছে দেউতাই কষ্ট হয় যদিও বনাই খুৱাব আৰু ধুনীয়াকৈ আমাক দি বাৰু মোৰ খাব মন গৈছে এই 2 পিচ লৈ লৈছোঁ খাই বঢ়িয়া লাগিছে এয়া পানী দি দিলে এতিয়া পানী দি অলপ জোল টাইপ কৰিব লাগিবতো হ'বই আৰু বনোৱা হৈ গ'ল এতিয়া গোটেইকেইজনে অলপ ৰেষ্ট লৈছোঁ যি গৰম ইমান ধুনীয়া বনাইছে দেখি পেলাই খাওঁ লাগিছে এতিয়া অলপমান আচাৰ লৈ লওঁ ভাতৰ লগত আৰু ভাল লাগিব আচাৰৰ তেল লৈ ল'ম হা এতিয়া কি সুন্দৰ বনাইছে খাই পেলাই বঢ়িয়া লাগিছে